কিন্তু তার প্ৰাক মুহূৰ্তত দেখা গৈছে যে অমিত শ্বাহৰ আদৰণি তৰণ কিছুমান দুষ্কৃতিকাৰীয়ে ছিঙি পেলাইছে। এই সন্দৰ্ভত চাওক, এইটো মানে নতুন কথা নহয়। ইয়াত মানে সদায় মানে এটা চক্ৰই মানে সেই কামটো কৰি থাকে, আগতো কৰিছে। সেই চক্ৰই আজিও ভাবিছে তেখেতসকল শক্তিশালী। ভাৰতৰ গৃহমন্ত্ৰী আহিব, যি গৃহমন্ত্ৰীৰ তত্ত্বাৱধানত নেতৃত্বত এটা শান্তি চুক্তি হৈ গ'ল, আমাৰ অঞ্চলত শান্তি আহিল। আজি তেখেতক আদৰণি জনাব মানে নজনাই পেলাই যিসকলে তেখেতৰ আদৰণি তৰণটো আজি চিৰি পেলাইছে, সেই সকলৰ মানসিকতাটো আপোনালোকে বুজি পায়। আমি তেখেতসকলক গৰিহণা নিদিওঁ, কিন্তু তেখেতসকলে গৰিহণা দিয়াৰ যোগ্যও নহয়। আজি যি মানসিকতা লৈ পেলাই ইয়াতে ৰাজনীতি কৰিছে, দাদাগিৰিৰ ৰাজনীতি কৰিছে, কৰাপশ্যনৰ ৰাজনীতি কৰিছে, ভয় ভীতৰ ৰাজনীতি কৰিছে, বন্দুক বাৰুদৰ ৰাজনীতি কৰিছে, সেইসকলক আমি সকীয়াই দিওঁ। তেখেতসকলৰ আৰু এনেকুৱা দাদাগিৰিৰ দিন নাই। গতিকে আজি তেখেতসকলে যি কামটো কৰিছে সেইটো বন্ধ কৰক, আৰু ইয়াত অহাকালিৰ পৰা যদি তেনেকুৱা আৰু কিবা কাম কৰে তেনেহ'লে আমাৰ চৰকাৰখনে কোনো দাদাগিৰিক স্পেয়াৰ কৰা নহ'ব। কোনো ইয়াত যাতে দাদাগিৰি নকৰে। এই তৰণটো চিৰিছে, দুখন ফ্লেগ UPPL লৈ গৈছে, সেইটো আমাৰ একো ক্ষতি নহয়, কিন্তু দাদাগিৰি মানসিকতাটো কিন্তু আমি সহ্য নকৰোঁ। এই কথা স্পষ্ট। ইয়াত গৃহমন্ত্ৰী আহি আছে, আজি যদি কোনোবা অপ্ৰীতিকৰ ঘটনা ঘটায় তেখেতসকলক খুদাই এৰা নহ'ব, চবকে ধৰি ধৰি জেলত পঠোৱা হ'ব। কিন্তু তাৰ প্ৰাক মুহূৰ্তত দেখা গৈছে যে অমিত শ্বাহৰ আদৰণি তৰণ কিছুমান দুষ্কৃতিকাৰীয়ে ছিঙি পেলাইছে। এই সন্দৰ্ভত চাওক, এইটো মানে নতুন কথা নহয়। ইয়াত মানে সদায় মানে এটা চক্ৰই মানে সেই কামটো কৰি থাকে, আগতো কৰিছে। সেই চক্ৰই আজিও ভাবিছে তেখেতসকল শক্তিশালী। ভাৰতৰ গৃহমন্ত্ৰী আহিব, যি গৃহমন্ত্ৰীৰ তত্ত্বাৱধানত নেতৃত্বত এটা শান্তি চুক্তি হৈ গ'ল, আমাৰ অঞ্চলত শান্তি আহিল। আজি তেখেতক আদৰণি জনাব মানে নজনাই পেলাই যিসকলে তেখেতৰ আদৰণি তৰণটো আজি চিৰি পেলাইছে, সেই সকলৰ মানসিকতাটো আপোনালোকে বুজি পায়। আমি তেখেতসকলক গৰিহণা নিদিওঁ, কিন্তু তেখেতসকলে গৰিহণা দিয়াৰ যোগ্যও নহয়। আজি যি মানসিকতা লৈ পেলাই ইয়াতে ৰাজনীতি কৰিছে, দাদাগিৰিৰ ৰাজনীতি কৰিছে, কৰাপশ্যনৰ ৰাজনীতি কৰিছে, ভয় ভীতৰ ৰাজনীতি কৰিছে, বন্দুক বাৰুদৰ ৰাজনীতি কৰিছে, সেইসকলক আমি সকীয়াই দিওঁ। তেখেতসকলৰ আৰু এনেকুৱা দাদাগিৰিৰ দিন নাই। গতিকে আজি তেখেতসকলে যি কামটো কৰিছে সেইটো বন্ধ কৰক, আৰু ইয়াত অহাকালিৰ পৰা যদি তেনেকুৱা আৰু কিবা কাম কৰে তেনেহ'লে আমাৰ চৰকাৰখনে কোনো দাদাগিৰিক স্পেয়াৰ কৰা নহ'ব। কোনো ইয়াত যাতে দাদাগিৰি নকৰে। এই তৰণটো চিৰিছে, দুখন ফ্লেগ UPPL লৈ গৈছে, সেইটো আমাৰ একো ক্ষতি নহয়, কিন্তু দাদাগিৰি মানসিকতাটো কিন্তু আমি সহ্য নকৰোঁ। এই কথা স্পষ্ট। ইয়াত গৃহমন্ত্ৰী আহি আছে, আজি যদি কোনোবা অপ্ৰীতিকৰ ঘটনা ঘটায় তেখেতসকলক খুদাই এৰা নহ'ব, চবকে ধৰি ধৰি জেলত পঠোৱা হ'ব। কিন্তু তাৰ প্ৰাক মুহূৰ্তত দেখা গৈছে যে অমিত শ্বাহৰ আদৰণি তৰণ কিছুমান দুষ্কৃতিকাৰীয়ে ছিঙি পেলাইছে। এই সন্দৰ্ভত চাওক, এইটো মানে নতুন কথা নহয়। ইয়াত মানে সদায় মানে এটা চক্ৰই মানে সেই কামটো কৰি থাকে, আগতো কৰিছে। সেই চক্ৰই আজিও ভাবিছে তেখেতসকল শক্তিশালী। ভাৰতৰ গৃহমন্ত্ৰী আহিব, যি গৃহমন্ত্ৰীৰ তত্ত্বাৱধানত নেতৃত্বত এটা শান্তি চুক্তি হৈ গ'ল, আমাৰ অঞ্চলত শান্তি আহিল। আজি তেখেতক আদৰণি জনাব।